সময় আৰু শিক্ষক দুয়োটাই শিকায়। দুয়োৰে মাজত পাৰ্থক্য এটাই, শিক্ষকে শিকোৱাৰ পাছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পাছত শিকায়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তেন্তে বলক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। সময়ে জীৱনৰ প্ৰতিটো মুহূৰ্তত শিকাই যায় কিবা নহয় কিবা এটা নতুন শিক্ষা, কেতিয়াবা যদি ভাল, কেতিয়াবা বহু বেয়া। তেনেকৈ সময়ে শিকালে ৰাজুৰ জীৱনৰ আটাইতকৈ মূল্যৱান পাঠটো। ৰাজু সৰুৰে পৰা এজন মেধাৱী ছাত্ৰ আছিল। সকলো সময়তে সি সকলোৰে বাধ্য আছিল, কেতিয়াও কাৰো অবাধ্য হোৱা নাছিল। ৰাজুৰ জীৱনত পঢ়া শুনাৰ বাহিৰে আৰু একো নাছিল বুলি ক'লেও ভুল নহ'ব। ৰাজুৱে স্কুলত ভাল ৰিজাল্ট কৰাৰ বাবে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত একান্ত বাধ্য ছাত্ৰ হিচাপে পৰিগণিত হৈছিল। কোনোদিনে কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে তাক বেয়া পোৱা নাছিল আৰু বেয়া হোৱাটো বিচৰাও নাছিল। কিন্তু ৰাজুৰ লগত পঢ়া পংকজ তাৰ সম্পূৰ্ণ ওলোটা আছিল। সি পঢ়া শুনাত ইমান ভাল নাছিল বাবে স্কুলত প্ৰায় ক্লাছৰুমৰ পৰা বাহিৰত থাকিব লগা হৈছিল। তথাপিও কিন্তু পংকজৰ কোনো দুখ নাছিল। পংকজক যদি কোনোবা শিক্ষকে ক্লাছৰুমৰ বাহিৰত আঁঠু কঢ়ায় আৰু কোনোবাই ৰাস্তাৰ কাষত আঁঠু কঢ়াই থৈছিল, তথাপিও সি কেতিয়াও লাজ কৰা নাছিল। যদি কেতিয়াবা পংকজক তাৰ লগৰবোৰে কয়, সদায় সদায় বাহিৰত আঁঠু কঢ়াতকৈ ভালদৰে পঢ়া শুনা নকৰ কিয়? পঢ়া শুনাত মন দিলে তেনেতো কেতিয়াও নহয়। তেতিয়া পংকজে উত্তৰ দিয়ে, মই যদি অকল পঢ়া শুনাত মন দিওঁ তেনেহ'লে বাকী বস্তুবোৰ শিকিম কেনেকৈ? লগৰবোৰে তাৰ কথাত একো বুজি নাপায়। দিন বাগৰি গ'ল। পংকজ আৰু ৰাজুৰ দুয়োটাৰে জীৱন তেনেকৈ চলি থাকিল। ৰাজুৱে পঢ়া শুনা শেষ কৰি এটা ভাল কোম্পানীত চাকৰি পাই বেলেগ এখন ঠাইলৈ গুচি গ'ল। কিন্তু পংকজে পঢ়া শুনা শেষ কৰিব নোৱাৰাৰ বাবে দেউতাকৰ লগত খেতিত লাগিল। কথাতে কয় নহয়, সময়ে সকলো শিকাই যায়। এদিন দুদিন কৰি মাহ বাগৰিল। মাহ গৈ বছৰ পাৰ হ'ল। পংকজক যেতিয়া তাৰ শিক্ষক শিক্ষয়িত্ৰীবোৰে লগ পায়, তেতিয়া সদায় তাক ইনচাল্ট কৰে। তই যদি ৰাজুৰ দৰে পঢ়া শুনা কৰা হ'লে আজি এটা ভাল চাকৰি পালি হয়, ভাল কোম্পানীত চাকৰি পাই বেলেগ এখন চহৰত সুখেৰে জীৱন কটাব পাৰিলি হয়। পংকজে তেতিয়া একো উত্তৰ নিদিয়ে। পংকজে নিজৰ জীৱনত সদায় হেপ্পী থাকে। দিনৰ দিনটো পথাৰত কাম কৰি আহি সন্ধ্যা নিজৰ পৰিয়ালৰ লগত সুখেৰে সময় কটায়। এবাৰ ৰাজু থকা চহৰখনত এটা মহামাৰীয়ে দেখা দিলে, যাৰ বাবে ৰাজুৰ দৰে বহু মানুহে চাকৰি হেৰুৱাবলগীয়া হ'ল। প্ৰথমতে ৰাজুৱে নিজৰ জমা পুঁজিৰে কিছুদিন চলিল। কিছুদিন যোৱাৰ পিছত তাৰ সকলো জমা পুঁজি শেষ হ'ল। ৰাজুৱে একো উপায় নাপায় পুনৰ গাঁওখনলৈ ঘূৰি আহিল। গাঁৱলৈ ঘূৰি আহি সি কি কৰিব কি নকৰিব একো উপায় বিচাৰি নাপালে। এদিন ৰাজুৱে পংকজক লগ পালে। পংকজক তাৰ খবৰ খাতি সোধাত পংকজে ভাল বুলিয়ে উত্তৰ দিলে। লগে লগে পংকজে ক'লে, তোৰ খবৰ কেনেকুৱা? ৰাজুৱে পংকজক গোটেই কথাবোৰ খুলি ক'লে আৰু লগতে ক'লে, ভাই যদি পাৰ কিবা এটা কামৰ যোগাৰ কৰি দে, চলিবলৈ বৰ অসুবিধা হৈছেও। পংকজে উত্তৰ দিলে, চা ভাই, তই জীৱনত পঢ়া শুনাৰ বাহিৰে একো বেলেগ কাম কৰিব নোৱাৰিলি। পঢ়া শুনাৰ বাহিৰেও যে বেলেগ কিবা আছে, তই সেইটো এবাৰো নাভাবিলি। অকল নিজৰ জীৱনটো কিতাপৰ মাজতে ব্যস্ত থাকিলি। সকলো সময়ত ছাৰ বাইদেউসকলৰ একান্ত বাধ্য হ'বৰ কাৰণে পঢ়া শুনাৰ বাহিৰে একো কথাত মন নিদিলি। তই এবাৰো চেষ্টা নকৰিলি কিতাপৰ বাহিৰে বেলেগ জ্ঞান ল'বলৈ। মই স্কুলত যদিও পঢ়া শুনা কমকৈ কৰিছিলোঁ, সদায় দেউতাক পথাৰৰ কামবোৰত সহায় কৰিছিলোঁ, নিজেও শিকিছিলোঁ, যাৰ কাৰণে আজি যিকোনো পৰিস্থিতিত নিজকে জীয়াই ৰাখিব পাৰিছোঁ। অকল কিতাপৰ শিক্ষাই যে জীৱনৰ কাৰণে যথেষ্ট সেইটো নহয়, তই সেইটো বুজি নাপালি। মই মাথো তোক এটা কামেই দিব পাৰোঁ। মোৰ খেতিত বহু মানুহে কাম কৰে, যাৰ কাৰণে মই বহু পইচা দিবলগীয়া হয়। যদি তই বেয়া নাপাওঁ, সেই হিচাপ নিকাচবোৰ তই চাব পাৰিবি, তাৰ কাৰণে তয়ো কিবা এটা পাবি।
ৰাজুৱে পংকজৰ কথাষাৰত একেবাৰে হ'ব বুলি ক'লে। পংকজে ক'লে, কালিলৈ পুৱা আহি যাবি। কথাষাৰ কৈ পংকজ গুচি গ'ল। ৰাজুৱে পংকজৰ কথাখিনি শুনি পাছত চিন্তা কৰি থাকিল। ৰাজুৱে ভাবিলে, স্কুলত শিক্ষয়িত্ৰীয়ে বহুত শিকালে, শিকোৱাৰ পাছত পৰীক্ষাও ল'লে, কিন্তু সময়ে তাক যিটো শিকালে স্কুলত কোনো এটা চেপ্টাৰত কোনো এজন শিক্ষক কোনো এজন শিক্ষয়িত্ৰীয়ে তাক কেতিয়াও শিকাব নোৱাৰিলে। সময়ে যেতিয়া শিকাই যায় প্ৰথমতে পৰীক্ষা লয়, তাৰ পাছতহে শিকায়। কথাষাৰ ভাবি ভাবি ৰাজুৰ নিজৰ ওপৰতে পুতৌ জন্মিল। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো কাহিনী আগতীয়াকৈ শুনিবলৈ পাই থাকে। আৰু বন্ধুসকল, যদি আপোনালোকেও মোলৈ এনে কিছু কাহিনী পঠাব বিচাৰে তেনেহ'লে মোলৈ পঠাব পাৰে। মোৰ হোৱাটছআপ নাম্বাৰ আৰু ইমেইল ID দিয়া আছে, আপোনালোকে তাতেই পঠাব পাৰে। মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।